কৰকে আশীৰ্বাদ দিয়ে। ঈশ্বৰে আমাক সৃষ্টি কৰিছে, আফা বৰে বাথৌৱে সৃষ্টি কৰিছে, তেওঁৱে লালন পালন কৰে, তেওঁৰ অবিহনে আমি একো হ'ব নোৱাৰোঁ। এতিয়া আমাৰ মানে কি কয় এই সংসাৰখনত এই পৃথিৱীখনত কাজিয়া পেচাল সেইবোৰ হৈ থাকে। আমাৰ অসমতো তেনেকুৱা ধৰণৰ কাজিয়া পেচাল হৈ থাকে, কোনেও কাকো নমানা নুশুনা এনেকুৱা এটা পৰিৱেশ সদায় হৈ থাকে। এই BTC অঞ্চলতো তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈ থাকে। কোনো এজনে আনজনক মানে মানিব নোখোজা, শুনিব নোখোজা, সেইটো লৈ সদায় অপ্ৰীতিকৰ মানে কি কয় পৰিস্থিতি সৃষ্টি হৈ থাকে। সদায় আমি আশা কৰোঁ যে এইবাৰ সেইটো সমস্যা সমাধান হোৱাৰ পিছত চবেই স্থায়ীভাৱে শান্তিভাৱে মানে একেলগে বহি একেলগে আলাপ আলোচনা কৰি আমাৰ সমাজখন আগুৱাই লৈ যাম, কিন্তু সেইবোৰ হ'ব পৰা নাই। গতিকে এই গোটেই দিশটো চাৰিওফালে যাহাতে ঈশ্বৰে আমাৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে, ক'ৰবাত যদি আমি মানে কি কয় অজানিতে মানে কাৰোবাৰ ওপৰত তেনেকুৱা ধৰণৰ বেয়া ভাৱ লৈ আমাৰ সমাজখন বিভাজন কৰিছোঁ, সেইবোৰৰ ক্ষেত্ৰত যাহাতে সঠিকভাৱে চিন্তা কৰাৰ শক্তি আমাক প্ৰদান কৰে, চবকে মৰম কৰিব পৰা শক্তি আমাক প্ৰদান কৰে, সকলোৰ ভালৰ কাৰণে চিন্তা কৰিব পৰা শক্তি আমাক প্ৰদান কৰে। সদায় যেন ভাল ভাল কথা চিন্তা কৰা আমাৰ মনত উদয় কৰি দিব পাৰে। তাৰ কাৰণে আজি বাথৌৰ প্ৰথাৰে বাথৌৰ নিয়মৰে বাথৌ বৰায়ক ইয়াত মানে কি কয় মহা প্ৰাৰ্থনা কৰা হৈছে। আৰু অহাকালি এটা খেৰাই পূজা হ'ব। বাথৌ বৰায়ৰ লগতে যিমান বাথৌ ধৰ্মীয়সকলৰ দেৱ দেৱী আছে তেওঁলোকক কালি সম্পূৰ্ণভাৱে মানে পূজা কৰা হ'ব। আৰু আমি সেইটোকে মানে কি কয় চবে মিলি ফালে আমি কি কয় বিনতি কৰিছোঁ যাহাতে আমাৰ বৰাই বাথৌ ভগৱানে, বৰাই বাথৌ ঈশ্বৰে, আফা বৰাই বাথৌৱে যাহাতে যিকোনো কাৰণতে যাৰ যিয়ে দোষ নাথাকক তাকো ক্ষমা প্ৰদান কৰি ফালে সঠিকভাৱে চিন্তা কৰিব পৰা শক্তি দি সকলোৰ লগত মিলি শান্তিৰে যাহাতে নিজৰ জীৱনটো অতিবাহিত কৰিব দিয়ে, সেইটো লৈ মানে এই অনুষ্ঠানটো পতা হৈছে। আৰু মই ভাবোঁ নিশ্চয় মানে আফা বাথৌ বৰায়ে বা আমাৰ বাথৌ বৰাই ঈশ্বৰে মানে চবকে মানে সঠিক ভোট দেখুৱাব, বহল মন এটা চবকে মানে কি কয় গঠন কৰি দিব, যিটোৰ দ্বাৰা আমি চবকে আঁকোৱালি লৈ ফালে একেলগে আমি সৎপথে দি আগবাঢ়ি যাব পাৰোঁ। তেনেকুৱা ধৰণৰ আমি মুখ্য অতিথি বা কিবা এটা অতিথি হিচাপে আমন্ত্ৰণ জনোৱা নাই, যিহেতু ইয়াত প্ৰায় 1000 মান আমাৰ পূজাৰী বা তেনেকুৱা ধৰণৰ অন্যান্য পূজা কৰা মানে লোকসকলে ইয়াত মানে প্ৰাৰ্থনা কৰিব, পূজা পাঠ কৰিব। গতিকে তেওঁলোকে সকলোৰ মংগলৰ কাৰণে পূজা কৰিব। গতিকে তাত যদি পাৰে সকলোৱে এপাক যদি আহি ফালে দৰ্শন কৰিব পাৰে, মানে লগ কৰিব পাৰে, এই স্থানখনত আহিব পাৰে, নিশ্চয় মানে আমি চবে আশীৰ্বাদ মানে পাব পাৰোঁ। আৰু সেইটোৰ কাৰণে কোনোবাই যদি ইচ্ছা কৰে তেওঁলোকে সেইটো সময়ত আহি ফালে ঈশ্বৰক দৰ্শন কৰাৰ লগতে ইয়াত আমাৰ যিসকল পূজাৰী আছে, পূজা কৰি আছে, যাক আমি দৌৰি দৌচি বুলি কওঁ, যাক মানে আমি তেনেকুৱা আচাৰী এনেকুৱা কওঁ, যিবিলাক অন্য মানে ভাষাত আমাৰ কি কয় বেলেগ সমাজত মানে পুৰোহিত বা ব্ৰাহ্মণ কয়, তেনেকুৱা বড়োসকলৰ বাথৌৰ পুৰোহিত ব্ৰাহ্মণসকল চবেই আহি পালে প্ৰায় 1000জন মানুহে ইয়াত পূজা পাঠ কৰি আছে সকলোৰ মংগলৰ কাৰণে। গতিকে আমাৰ ইয়াত একো কাম নাই, আমাৰ পূজাৰী পুৰোহিতসকলেহে ঈশ্বৰৰ লগত সংযোগ স্থাপন কৰিব আৰু আমাৰ কাৰণে তেওঁলোকে ইয়াত প্ৰাৰ্থনা কৰিব। গতিকে চবেই আহিব। আমি মুখ্যমন্ত্ৰীৰ পৰা সকলোকে অৱগত কৰিছোঁ, কিন্তু এতিয়া ৰাজনীতিক বিশেষ কামৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া 3টা ৰাজ্যৰ নিৰ্বাচনৰ পিছত তাত ব্যস্ত হ'ব, জনাইছে আহিব নোৱাৰিব। গভৰ্ণৰ ডাঙৰীয়াকো আমি জনাইছিলোঁ, গভৰ্ণৰ ডাঙৰীয়াও বিশেষ কামত মানে আজিয়ে ৰাতিপুৱাই তেওঁ মানে যাব লাগে, সেইটোৰ কাৰণে তেওঁ আহিব নোৱাৰি মেছেজ পঠাইছে। বাকী BTCৰ CM তেখেত অহাৰ কথা, UG ব্ৰহ্ম ডাঙৰীয়া যোৱাকালি আহি গুচি গ'ল। আৰু তেনেকুৱা ধৰণৰ আমাৰ কিছুমান MP ডাঙৰীয়াসকল বা আমাৰ কিছুমান ৰাজনীতিক নেতা, সমাজৰ নেতা চবকে আমি আমন্ত্ৰণ জনাইছোঁ যে এপাক ইয়াত আহি তেওঁলোকে যিহেতু সমাজখন নেতৃত্ব দি আছে, যাহাতে তেওঁলোকে সদায় আফা বৰাই বাথৌৰ আশীৰ্বাদত সঠিক সিদ্ধান্ত লৈ ফালে সমাজখনক ভাল এটা পৰিৱেশ দিব পাৰে, চবকে আগুৱাই লৈ যাব পাৰে একেলগে লৈ ফালে। সেইকাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। না ইয়াত সমাগত নহয়, প্ৰাৰ্থনা চলি থাকিব। সমাগত মানে মানুহ আহিব যাব, দৰ্শন কৰিব আহিব যাব। তাৰ কাৰণে আফা বৰাই বাথৌৰ কাৰণে আমি এটা আসন কৰিছোঁ, যাহাতে প্ৰাৰ্থনা সভা হৈ থাকিলেও মানুহে দৰ্শন কৰিব পাৰে। তাতে পূজাৰীসকল আছে,
এটা ঠাইত আমাৰ প্ৰাৰ্থনা চলি থাকিব, তাতেও গৈ পেলাই তাতেও আপোনাৰ মানে দৰ্শন কৰিব পাৰে মানে আফা বৰে বাথৌ। গতিকে যিকোনো সময়ত মানুহ আহিব যাব। গতিকে আজি প্ৰথম যোৱাকালি সন্ধিয়াৰ পৰা ইয়াত আৰম্ভ হৈছে। কালি পূজাৰ মানে স্থানবিলাক পবিত্ৰ কৰা হৈ গ'ল। আৰু কি কাৰণত ইয়াত এই মহা প্ৰাৰ্থনা মানে ব্যৱস্থাটো কৰা হৈছে, খেৰাই পূজাৰ ব্যৱস্থা কৰা হৈছে, সেইটো আমাৰ মানে যিসকল পূজাৰী আছে তেওঁলোকে মানে ভগৱানক কালিয়ে মানে জনাই দি দিয়া হৈছে, নহ'লে ভগৱানো নাজানিব কিহৰ কাৰণে ইমান একগোট হৈ মোক মানে মাতি আছে। গতিকে সেই প্ৰক্ৰিয়াটো গুচি গ'ল। আজিৰ পৰা মংগলৰ কাৰণে ইয়াত প্ৰাৰ্থনা চলি থাকিব। গতিকে মানুহ আহি থাকিব, যাই থাকিব। মই ভাবোঁ মানে কি কয় তেনেকৈ 1000 2000 মানুহ হয়তো আহিব যাব, মানে এনেকুৱা ধৰণৰ চলি থাকিব। গতিকে মানুহ ইমানো নাজানে, কাৰণ সেইটো এটা ধাৰ্মিক মানে এটা ৰাস্তা মানে কি কয় প্ৰক্ৰিয়াৰ দ্বাৰা ঈশ্বৰক জাষ্ট ইয়াত প্ৰাৰ্থনা কৰা পূজা কৰাহে। ইয়াত কোনো মানে ৰাজহুৱা তেনেকুৱা ধৰণৰ মিলন বা কিবা কৰা নহয়। এই পূজাটোৱে কোনোবা আহক নাহক তেওঁলোকৰ কাৰণেও তাতে যাহাতে ঈশ্বৰে এই সকলো মানুহক জ্ঞান দিয়ে, চবকে মানে যাহাতে ভাল এটা চিন্তা কৰিব পৰা চিন্তা শক্তি দিয়ে, তাৰ কাৰণে সেইটো পূজা। ইয়াত আহা নাহাৰ লগত কোনো কথা নাই। নিশ্চয় ধন্যবাদ। ইতিমধ্যে উল্লেখ কৰিছোঁ যিটো ইয়াত মানুহবোৰ সোমাবলৈ যে ইয়াত প্ৰাৰ্থনা কৰা গৈছে,